আজি আগবঢ়াইছোঁ এখন ভাতৰ থালি। ভাতৰ থালিখনত আছে এয়া ভাত, এয়া টেপু কচু গাহৰি মাংস দি ৰন্ধা এখন আঞ্জা, তৰৈ ভাজি, ভাতৰ খাৰ, মিঠাই, ভাতকেৰেলা পিটিকা, ধুন্দুলি ভাজি, সৰু মাছৰ ভাজি, গাজটেঙা আচাৰ, গৰৈ মাছৰ পোৰা পিটিকা, গাহৰি মাংস টেপু কচুৰ বনোৱা ৰেচিপিসহ ভিডিঅ' দিছোঁ, চাব পাৰিব। এতিয়া বনাম টেপু কচুৰে গাহৰি মাংস। টেপু কচুৰে গাহৰি মাংস বনাবলৈ লৈছোঁ। এয়া গাহৰি মাংস, টেপু কচু, কেঁচা জলকীয়া, নহৰু, আদা, নিমখ, হালধি আৰু সৰিয়হৰ তেল। প্ৰথম গাহৰি মাংসখিনি অলপ পানীত উতলাই টুকি ল'ম। কচুখিনি সিজাই বাকলিৰে সৈতে বাকলিটো পিছত গুচাই পেলাম। আদা নহৰু থেতেলি ল'ম। কেৰাহী গৰম কৰি সৰিয়হৰ তেল দিলোঁ। তেলখিনি গৰম হ'ল। ইয়াত এতিয়া প্ৰথম আদা নহৰু দিম। আদা নহৰুখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। আদা নহৰু বৰ ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। ইয়াত এতিয়া গাহৰি মাংসখিনি উতলাই পানীখিনি পেলাই দিছিলোঁ, সেইখিনি ইয়াত দি দিম। এতিয়া মাংসখিনি জোখমতে নিমখ, এচামুচ হালধি, ইয়াত এতিয়া কেঁচা জলকীয়া দি দিম। ভোট জলকীয়া দিলেও সোৱাদ হয়। আৰু সিজাই থোৱা টেপু কচুৰ বাকলিখিনি এৰুৱাই ল'লোঁ। কচুখিনি ইয়াত এতিয়া দি দিম। গাহৰি মাংস তেল নিদিয়াকৈ বনালেও সোৱাদ লগা হয়। এতিয়া মই মধ্যমীয়া জুইত 10 মিনিট ভাজিম। এয়া মাংসখিনি ভাজি ল'লোঁ ভালদৰে। এতিয়া তেল বিৰিঙিছে। ইয়াত এতিয়া অলপ গৰম পানী দি দিম। এতিয়া ডাঙৰ জুইত 20 মিনিট উতলাম। এয়া বৰ ধুনীয়াকৈ হৈ গ'ল টেপু কচুৰে বনোৱা গাহৰি মাংসৰ জোল। কচুখিনি ভাঙি গৈছে। মাংস বৰ ধুনীয়াকৈ সিজিলে। এতিয়া অলপ ঠাণ্ডা হ'লে পৰিৱেশন কৰিম। ডাঠ হ'ব তেতিয়া। যদি ভাল লাগে মোৰ ভাতৰ থালিখন লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনাৰ ওচৰত যায়।